বিধান জিন্দাবাদ প্রতিযুক্তরে বিসম্বঙ্গে সরকার মুর্মু জিন্দাবাদ প্রতিযুক্তরে বিসম্বঙ্গে সরকার মুর্মু জিন্দাবাদ We want ST. We want ST. No ST, no rest. No ST, no rest. No ST, no rest. No ST, no rest. We want কিন্তু আজিলৈ কেন্দ্ৰীয় চৰকাৰে সানা ধৰ্মৰ প্ৰতি কোনো বিবেচনা কৰা নাই, গুৰুত্ব দিয়া নাই। যাৰ কাৰণত আমি বুজিবলৈ বাধ্য হৈছোঁ যে কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যে আদিবাসীসকলৰ যি দাবী আদিবাসী চেংগেল অভিযান ফালৰ পৰা জনাই অহা হৈছে, দাবী দি অহা হৈছে, তথাপিও আজিলৈ এওঁলোকৰ ফালৰ পৰা যিখিনি আমি সঁহাৰি পাব লাগিছিল বা যিখিনি আমি সেউজ সংকেত পাব লাগিছিল তেনেকৈ আমি সেউজ সংকেত পোৱা নাই। যাৰ কাৰণত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যে আদিবাসী বিৰোধী হয়, সান্না ধৰ্ম বিৰোধী হয়, আৰু সেইকাৰণে আজি আমি আদিবাসী চেংগেল অভিযানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ চালখান মুৰ্মুৰ নেতৃত্বত ভাৰতৰ ৫খন ৰাজ্যত যেনেকৈ অসম, বিহাৰ, বেংগল, উৰিষ্যা, ঝাৰখণ্ডৰ লগতে আমি অসমৰ বিভিন্ন জিলাসমূহত আজি শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচী আমি লৈ আছোঁ। আৰু ইয়াৰ দ্বিতীয় দাবী হৈছে আমাৰ যে যিহেতু ভাৰতবৰ্ষ এটা দেশ হয় আৰু ইয়াৰ সংবিধান একেটাই, এই দেশখনত সংবিধান একেটা থকাৰ পিছতো ভাৰতবৰ্ষত বিভিন্ন ৰাজ্য যেনেকৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ডত আদিবাসীসকল যিহেতু কেতিয়াবাই জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিছে, কিন্তু দুখৰ বিষয় অসমত থকা সেই আদিবাসী জনগোষ্ঠীসকলেই কিন্তু সেই সাংবিধানিক জনজাতিকৰণৰ মৰ্যাদাৰ পৰা আজি বঞ্চিত হৈ আছে। এইটো এটা খুব দুখৰ বিষয়, পৰিতাপৰ বিষয়। আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰ তথা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ আমি এটা মেমৰেণ্ডাম আমি যুগুত কৰিছোঁ। আমি আজি জিলা উপায়ুক্তৰ জৰিয়তে আমি স্মাৰকপত্ৰখন প্ৰদান কৰিম যে অতি সোনকালে অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিবই লাগিব, আৰু যদি নিদিয়ে তেতিয়া হয়তো আমি অনাগত দিনত আদিবাসী চেংগেল অভিযানে বহি নাথাকে, হয়তো আজিতকৈ আৰু তীব্ৰতৰ জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আৰু এই কাৰ্যসূচীসমূহত অপ্ৰীতিকৰ ঘটনাৰ বাবে চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰী বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰী গজৰীয়া হ'ব বুলি আমি সকীয়াই দিছোঁ। আজি আমি মুঠতে 7টা দাবী আছে। ইয়াৰ ভিতৰত মুখ্য দাবী হৈছে এই দুটা, সান্না ধৰ্ম কলংকত সাংবিধানিক আমাৰ মৰ্যাদা পাব লাগে, আৰু দ্বিতীয়তে হৈছে অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ অতি শীঘ্ৰে আমাক প্ৰদান কৰিব লাগে। যিহেতু আমাৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ হয়, আৰু এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত যিকোনো ধৰ্ম যিকোনো নাগৰিকে ল'ব পাৰে বা ল'ব পৰাৰ এটা সাংবিধানিক অধিকাৰ আছে। যিহেতু আদিবাসীসকল হিন্দুও নহয়, খ্ৰীষ্টানো নহয় বা মুছলিমো নহয় বা বুদ্ধ জৈনো নহয়, যিহেতু পৰম্পৰা জন্মৰ পৰা মৃত্যুলৈকে আদিবাসীসকলৰ সংস্কৃতি বা ৰীতি নীতি একেবাৰে সম্পূৰ্ণ পৃথক আৰু বেলেগ। এওঁলোকৰ ধৰ্মস্থান বেলেগ, যেনেকৈ যাৰ থান মছজিদ থান আছে এওঁলোকৰ, আৰু দেৱ দেৱীৰ ভিতৰত এওঁলোকৰ মাৰাণ বড়ো, জাৰায়ু, মণিপুৰ, তুৰুইকু একেবাৰে আন আন ধৰ্মতকৈ আদিবাসীসকলক এই ধৰ্মৰ দিশত একেবাৰে সম্পূৰ্ণ সুকীয়া আৰু বেলেগ। আৰু ভাৰতবৰ্ষত আজি বৰ্তমানলৈ যিখিনি আমি তথ্যবিহীন প্ৰমাণ হিচাপে আমি এনেকৈ এটা পাইছোঁ যে ভাৰতবৰ্ষত অন্ততঃ 15 কোটি আদিবাসীসকল আছে, আৰু এই 15 কোটি আদিবাসীসকলক আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ বা আমি দাবী জনাই আহিছোঁ যে আমাক অতি শীঘ্ৰে দিয়া এটা ধৰ্মক সাংবিধানিক স্বীকৃতি, যেনেকৈ সাৰনা ধৰ্মক আমি সাংবিধানিক স্বীকৃতি মান্যতা দি কলংকত প্ৰদান কৰক। আৰু দ্বিতীয়তে অসমৰ আদিবাসীসকলক যিহেতু দীৰ্ঘদিনৰ পৰা বিভিন্ন দল সংগঠনৰ জৰিয়তে দাবী কৰি আহিছে, আন্দোলন কৰি আহিছে, আৰু ইয়াত বহুতো ঘাত প্ৰতিঘাতৰ মাজত আজি যিখিনি আমি কৰি আহিছোঁ
আৰু ইয়াৰ লগতে যিহেতু আদিবাসী চেংগেল অভিযান যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেতুকে আমি আমাৰ এই দাবীসমূহ অকল আমি ইয়াতে অসমতে হৈ থকা নাই। আমাৰ দাবীসমূহ এই হাতদুখীয়া দাবীসমূহ আমাৰ বিভিন্ন ৰাজ্যতো দাবী উত্থাপন কৰিছে আৰু বিভিন্ন আজিৰ কাৰ্যসূচীৰ জৰিয়তে এই কেন্দ্ৰীয় চৰকাৰৰ তথা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব। আৰু আমি যেতিয়া যিমান দিনলৈ আমাৰ এই দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে হয়তো কাৰ্যকৰী নকৰিব বা সফল নোহোৱালৈ আমাৰ এই আন্দোলন চলি থাকিব আৰু আমাৰ এই কাৰ্যকলাপখন তীব্ৰতৰ হৈ